এভৰিৱান, আজি মই ৰাতিপুৱা সোনকালে গা পা ধুই নামঘৰলৈ বুলি যাব ওলাইছোঁ আৰু নামঘৰ গৈ পাই নামঘৰৰ এটা ভাল লগা মুহূৰ্তত উপস্থিত হ'লোগৈ, কিয়নো আজি আমাৰ নামঘৰৰ বাটচৰাত দুভাগী নামসিংহ স্থাপন কৰা হৈছে। তো সেইকাৰণে মই দূৰৰ পৰাই সেৱা ল'লোঁ, কিয়নো মই আজি নামঘৰৰ ভিতৰত সোমাব নোৱাৰোঁ, সেয়েহে মেখেলা চাদৰ পৰিধান নকৰিলোঁ। পিছত মই ঘৰ আহিলোঁ, এটা পাৰ্চেল ৰিচিভ কৰিলোঁ আৰু পাৰ্চেলটো কি হয় আপোনালোকে পাছত গম পাই যাব মই কি অৰ্ডাৰ দিছোঁ, আৰু পাছত মই দেখাম। তাৰপিছতে মায়ে মোক মাতিলে নামঘৰলৈ বুলি। নামঘৰ মানে আমাৰ খুৰীহঁতৰ ঘৰতে মাতিছে যে নামঘৰৰ প্ৰসাদ খাবৰ কাৰণে। তো মই সেইকাৰণে আহিলোঁ আৰু দূৰৰ পৰাই চাই আছোঁ, আৰু এইফালে মই প্ৰসাদো খালোঁ। তাৰপিছতে বুটৰ ভাগ লৈ মই ঘৰলৈ আহিলোঁ। ঘৰ আহি সন্ধিয়া সময়ত আকৌ নামঘৰ আহিছোঁ, কিয়নো ভাত খাবলৈ কাৰণে। ভাতটোচোন খাব লাগিব ন নামঘৰত, যিহেতু নামঘৰৰ বাহিৰত দিয়া হৈছে, মই খাব পাৰিম। তো ভাত গ্ৰহণ কৰি ঘৰলৈ আহিলোঁ। আজিলৈ ইমানেই, বাই।